আজি লৈছোঁ একেবাৰে কম মূল্যত কাৰ্বি মেখেলা চাদৰৰ কালেকশ্যন। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি কাৰোবাৰ পচন্দি হয় তেতিয়াহ'লে ল'ব বিচাৰে মোক ইনষ্টাগ্ৰামত যোগাযোগ কৰিব পাৰে। মোৰ ইনষ্টাগ্ৰাম আইডিটো তলত দি দিম আৰু তাত হোৱাটছআপ নাম্বাৰটো লৈ আপোনালোকে হোৱাটছআপ যোগেৰে কাপোৰসমূহ ল'ব পাৰিব। আপোনাৰ পচন্দি হোৱা কাপোৰযোৰ স্ক্ৰীনশ্বট লৈ মোক হোৱাটছআপ কৰিব পাৰে। লগতে এই কাপোৰসমূহ বহুত বেছিয়ে ধুনীয়া হয়। দেৱালীৰ কাৰণে স্পেচিয়েল অফাৰ দিয়া হৈছে। যদি ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াই যোগাযোগ কৰিব। আহক তেন্তে বাকী থকা কাপোৰসমূহ চাই লওঁ। হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা পরাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা ফুৰেৰে এযোৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰি ৰাখি থ'ব এনেকুৱা নতুন নতুন ভিডিঅ'ৰ সৈতে কানেক্ট হৈ থাকিবলৈ। আৰু আপুনি যদি মোৰ চেনেলটো আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি ৰাখি থৈছে তেতিয়াহ'লে আপোনাক বহুত বহুত ধন্যবাদ। এনেকৈয়ে মোক সদায় ছাপোৰ্ট কৰি যাব। ৰচনা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা প্ৰেমৰ যুত বাসনা হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুত বাসনা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা
পৰাণৰ কোলে কামনা পাহৰাই হিয়াৰে বেদনা সুৰেৰে তো আজিৰ কালেকশ্যন এইখিনি আছিল। আপোনালোকে কেনেকুৱা লাগিলে জনাব আৰু মোক ইনষ্টাগ্ৰামত যোগাযোগ কৰিব কোনোবাই ল'ব বিচাৰিলে। লগতে কেনেকুৱা মেখেলা চাদৰৰ কালেকশ্যন আপোনালোকে চাব বিচাৰে মোক কমেণ্টত জনাব। মই তেনেকুৱা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইয়াতে এৰিছোঁ। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ বাই বাই।